পুৰা শ্ব'ৰুম কণ্ডিশ্যনত আছে আপোনালোকে চাব পাৰে মেট কালাৰ ফিনিছত আছে ক্ৰাছ আছিল এখন নিনজা 300 1,20,000 মানৰ আশে পাশে এইখনৰ দাম আহে যদি নতুন কিনিব যায় আৰু ইয়াত পাব মাত্ৰ 40 আছিল এখন 4 লাখৰ আশে পাশে আছিল আৰু আপুনি কিমানত দি আছে এখন Hey guys, কি খবৰ and welcome back to my YouTube channel আৰু আজিৰ ভিডিওটো বহুত ধামাকা ভিডিও হ'ব গৈ আছে জানো মোৰ নিচিনা বহুতৰ এখন ভাল বাইক কিনা এটা সপোন থাকে মই বুজি পাওঁ যে আজিকালি দিনত বাইকৰ দাম কিমান বেছি হৈছে আৰু কৰোনা অহাৰ পিছত মানুহবিলাকে এখন বাইকতে ইমান টকা ইনভেষ্ট কৰাটো নিবিচাৰে সেয়েহে মই আজি আপোনালোকক এটা জেগাত লৈ যাম য'ত আপোনালোকে বহুত এফৰ্ডেবল প্ৰাইজত বহুত ভাল কণ্ডিশ্যনত থকা বাইক পাই যাব শ্ব'ৰুম কণ্ডিশ্যনত থকা বাইক পাই যাব লাগিলে সেয়া নিনজাই হওক বা বেলেগ বাইক হওক মানে বহুত ভাল বাইক আপোনালোকে বহুত এফৰ্ডেবল প্ৰাইজত পাই যাব তেন্তে বলক আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ ওকে এতিয়া আছোঁ নগাঁও বাইক পইণ্টত আৰু এই দাদাজনে এই বাইক পইণ্টটো মানে ডিলাৰটো চলাই আছে দাদা আপোনাৰ নামটো কৈ দিয়ক আপোনাৰ বাবু হয় আৰু আপোনালোকৰ ডিলাৰটোৰ এড্ৰেছটো কৈ লওক যাতে কোনোবা আহিলে একো প্ৰব্লেম নোহোৱাকৈ আহিব পাৰে পানীগাঁও চাৰিআলি কালী মন্দিৰৰ ওচৰত ভিমাৰ্টৰ অপজিট হয় দেখাই দিম মই এইখিনিতে ভিমাৰ্টখন আছে আৰু ইয়াত আহিব পাৰে বহুত কম দামত বাইক দি আছে আৰু বাইকবোৰ চোৱাৰ আগতে এটা কথা সুধি ল'ব বিচাৰিছোঁ মানে যোনবিলাক বাইক আছে সেইবিলাক বাইক মানে এক্সিডেণ্ট হোৱা বাইক নে কিবা কিবা এক্সিডেণ্ট হোৱা বাইক আমি নিজে নলওঁ আৰু যোনবোৰ আছে ডাইৰেক্ট পাৰ্টিৰ পৰা লোৱা বাইক হয় আৰু আমাৰ ইয়াত ধৰা মানে ছেকেণ্ড হেণ্ড বাইক আছে আৰু মানে ফাইনেন্স নহয় ঠিক আছে এক্সচেঞ্জৰ সুবিধা আছে এক্সচেঞ্জ কৰিব পাৰে মানে আপোনালোকে যদি বেলেগ বাইক লৈ আহে তেনেহ'লে সেইখন বাইক দি পেলাই এইখন বাইকৰ দামটোৰ লগত মানে প্লাছ মাইনাছ কৰি পেলাই ধুনীয়াকৈ বাইক লৈ যাব পাৰিব তেনেহ'লে আমি এতিয়া অলপ বাইক চাই লওঁ সুজুকি জিক্সাৰ আছে দাদা এখন কিমান কিলোমিটাৰ চলিছে আৰু মানে প্ৰাইচ কিমান ৰাখিছে এইটো প্ৰাইচ আপোনাৰ 60 পৰিব কাগজ চাগজ লৈ পেলাই 65 গাড়ী কণ্ডিশ্যন অ'কে হৈ আছে ৰানিঙো বেছি হোৱা নাই জিক্সাৰ অলপ ভাল বাইক এখন মানে আপোনালোকে যদি ল'ম ভাবি আছে ল'ব পাৰে আৰু এইফালে পালচাৰ আছে পালচাৰ 150 এখন বহুত ফেমাছ মডেল আৰু কালাৰটো চাওক ব্লুটো ল'ৰাবিলাকৰ ভালেই পায় ডাবল ডিছ দেখিছে UG5 মডেল আৰু দামটো কওক এইখনৰ 72,000ত আপোনালোকে নতুন বুলি ক'ব পাৰি মানে ক'তো স্পট এতিয়ালৈকে দেখা নাই এইখিনি ডাঙৰ কথা নহয় এইবোৰ 72,000ত আপোনালোকে একদম কণ্ডিশ্যনত থকা পালচাৰ লৈ যাব পাৰিব আৰু এইফালে আপাচি আছে আপাচিখন 2015 মডেল কিমান কিলোমিটাৰ চলিছে এইটো তোমাৰ 30,000 মান চলিছে 30,000 মান চলিছে আৰু প্ৰাইচ কিমান ৰাখিছে এইটো তোমাৰ 55,000ত আপোনালোকে আপাচি লৈ যাব পাৰিব আৰু চবতছে মানে একদম মোৰ ক্ৰাছ আছিল এখন নিনজা 300 2015 মডেল মেবি হয়নে 2015 মডেল এখন ডুৱেল চিলিণ্ডাৰ বাইক আৰু এইখনৰ যেতিয়া লঞ্চ হৈছিল ইণ্ডিয়াত যেতিয়া প্ৰথম এখন লঞ্চ হৈছিল এখন 4 লাখৰ আশে পাশে আছিল আৰু আপুনি কিমানত দি আছে এখন 160ত আপোনালোকে নিনজা 300 ল'ব পাৰিব গ্ৰীণ কালাৰত আছে আৰু এইটো কালাৰ ন বহুত ফেমাছ মানে পাবলৈ নাই নগাঁৱত 2-3 পিচ আছে মানে এখন ৰেয়াৰ হয় বাইকখন সহজে নাপায় কিন্তু বাইক পইণ্টত আছে নগাঁও বাইক পইণ্টত আপোনালোকে এবাৰ চাব পাৰে নতুন টায়াৰ লাগি আছে মানে ছাৰ্ভিচিং কৰিবই নালাগে টিপটপ কণ্ডিশ্যনত আছে আৰু তাৰ কাষতে এইখন আপাচি V4 এইখনৰ দাম কিমান ৰাখিছে 75,000ত V4 আৰু টায়াৰ চাব পাৰে আপোনালোকে একদম নতুন কণ্ডিশ্যনত আছে মানে ছাৰ্ভিচিং কৰা আছে ন ছাৰ্ভিচিং কৰা আছে আৰু কাগজ পত্ৰ চব মানে ক্লিয়াৰ আছে যদি এবাৰ লয় তেনেহ'লে মানে তেনেকুৱা একো প্ৰব্লেম হ'ব নালাগে আৰু নহয় তেনেকুৱা প্ৰব্লেম হ'লে এইখন নাছেই যদি আপোনালোকে R15 বা তেনেকুৱা RS নতুন ল'ম বুলি ভাবি আছে তেনেহ'লে যদি আপোনালোকৰ বাজেট মানে 160 মানলৈকে আছে তেনেহ'লে মোৰ ফালৰ পৰা আপোনালোকে নিনজা 300খন চাব পাৰিব কাৰণ বহুত বেছি পাৱাৰ পাব R15 আৰু এইবিলাক RSতকৈ আৰু লুকছটো ক'বই নালাগে দাদা এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ তাত যদি ভাল বাইক আছে নিনজা আছে বা তেনেকুৱা বাইক আপোনাৰ তাত যদি নাথাকা বাইক কোনোবাই বিচাৰে যে মোক KTM লাগে বা বেলেগ বাইক লাগে ৰয়েল এনফিল্ড লাগে আপুনি আনি দিব পাৰিবনে নহয় 2 দিন টাইম দিলে মই আনি দিব পাৰিম তো শুনাই পেলাই 2 দিনত আপোনালোকে মানে 2 দিন ৱেইট কৰিব লাগিব বহুত ভাল প্ৰাইজত আছে আৰু যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে তেতিয়া অলপ ডিছকাউণ্ট দিবনে নাই ঠিক আছে আহিব ভিডিঅ' চাই পেলাই আহিব ভিডিঅ'ৰ বিষয়ে মোক ক'লেই হ'ল মই নিশ্চয় ডিছকাউণ্ট দিম আৰু দুৰ্গা পূজাৰ আগত আহিলে আপোনালোকে বিশেষ অফাৰ পাব ভাল অফাৰ উলিয়াইছে দাদাই তো শুনাই পালে আপোনালোকে মোৰ নামটো কৈ দিব SJ21ৰ ভিডিঅ' চাই আহিছোঁ বুলি ক'ব অলপ ভাল ডিছকাউণ্টত মানে ভাল বাইক পাই যাব আৰু তাত এখন পালচাৰ আছে পালচাৰ 180 150 নহয় আৰু এইখনৰ ন পালচাৰ 150তকৈ বহুত পাৱাৰ আছে স্পেচিয়েলি এইখন মই আমাৰ ঘৰতো আছে এইখনৰ পাৱাৰ মই ভালকৈ জানো এইখন বহুত ভাল বাইক আৰু এইখনৰ প্ৰাইচটো বহুত কম ৰাখিছে কিমান ৰাখিছে দাদা 2016 মডেল আৰু 55ত আপোনালোকে মানে বহুত ধুনীয়া থকা পাৱাৰ আৰু মাইলেজ কম্বিনেশ্যন যদি বাইক বিচাৰিছে এইখন লওক কোনোবাই যদি মানে অলপ শ্ব'ৰুম কণ্ডিশ্যনত বাইক বিচাৰিছে এইখন 2020ৰ লাষ্টৰ মানে এইখন 150 নিও এইখনৰ দামটো অলপ কম আহিব বেলেগতকৈ মানে UG5তকৈ অলপ এনেই লঞ্চিঙতো দাম কম আৰু ইয়াখনত টায়াৰ চাব পাৰে
ডিছ ব্ৰেক আছে মানে 150cc এখন বহুত ধুনীয়া মাইলেজ 60+ মাইলেজ পাব এইখনত আপোনাৰ দামটো কৈ দিয়ক 75,000ত পালচাৰ 150 একদম শ্ব'ৰুম কণ্ডিশ্যনত থকা বাইক যদি বিচাৰি আছে তেনেহ'লে এইখন লৈ যাব পাৰে নগাঁও বাইক পইণ্টত আহিব ভি মাৰ্টৰ ওচৰত আছে এড্ৰেছটো মই ধুনীয়াকৈ দি দিম এয়া হৈছে ষ্টকত থকা বাইক সেইখন দেখা পাইছে NS 160 সেইখনৰ দাম কিমান ৰাখিছে একদম 80 পৰিছে 80,000ত NS 160 বহুত বাইক আছে মানে আপোনালোকক যদি বাইক লাগে তেনেহ'লে এটা মানে কণ্টেক্ট ডিটেইলছটো আপোনালোকৰ স্ক্ৰীনত ওলাই আছে তাত ফোন কৰি পেলাই আহিব পাই যাব চব বাইক জেগাখিনি সৰু হোৱাৰ কাৰণে মানে তাত শ্ব'ৰুমত ৰাখিব অলপ অসুবিধা হৈছে সেইকাৰণে অলপ পিছফালে ৰাখিছে হ'লেও কভাৰ চভাৰ দি ধুনীয়াকৈ ৰাখিছে বৰষুণ চৰষুণ নপৰে কালাৰ চালাৰ একো ফেড নহয় মানে ভাল কণ্ডিশ্যনত আপোনালোকে বাইক পাই যাব ইয়াত আৰু যদি কোনোবাই স্কুটি ল'ম বুলি ভাবিছে এক্টিভা বহুত ভাল স্কুটি এক্টিভা এখন কিমান 4G আপোনাৰ এখন কিমান চলিলে তোমাৰ 7,000 চলিছে মাত্ৰ 7,000 চলিছে স্কুটি আৰু মাইলেজো এখনত ঠিকেই পাব আৰু এইখনৰ দামটো কিমান ৰাখিছে আপোনালোকে 48ত 2018 চনৰ মডেল আপোনালোকে স্কুটি মানে আৰু ক'ত দেখা পাইছোঁ ক'তো স্কেচ নাই তো ধুনীয়াকৈ লৈ ল'ব পাৰে আৰু স্কুটি বুলি ক'লে ছোৱালীবিলাকে যদি ল'ম বুলি ভাবিছে এইখন ভেস্পা আৰু ধুনীয়া কালাৰত আছে ৰেড কালাৰ আৰু এইখন লৈ পেলাই গ'লে ন বহুতে আপোনালোক ঘূৰি চাবই আৰু এইখনৰ দাম কিমান ৰাখিছে এইখন দাম তোমাৰ 47,000ত ভেস্পা আৰু কি লাগে এইখনৰ দাম ন বেলেগ স্কুটিতকৈ অলপ বেলেগ বেছি হয় 1,20,000 মানৰ আশে পাশে এইখনৰ দাম আহে যদি নতুন কিনিব যায় আৰু ইয়াত পাব মাত্ৰ 47,000 আধা আৰু আছে এখন TVS জুপিটাৰ এখনৰ দাম কিমান ৰাখিছে আপুনি এইটো 50,000 টকা পৰিব 50,000 জুপিটাৰ মানে এটাও স্কেচ নাই কি কম আৰু একদম পূৰা শ্ব'ৰুম কণ্ডিশ্যনত আছে আপোনালোকে চাব পাৰে মেট কালাৰ ফিনিছত আছে বহুত ভাল স্কুটি TVSৰ জুপিটাৰখন মাইলেজো মজা পাব পাৱাৰো ধুনীয়া পাব ফেমিলিৰ কাৰণে যদি ল'ম বুলি ভাবিছে এইখন স্কুটি লওক মাত্ৰ 50,000 টকাত শ্ব'ৰুম কণ্ডিশ্যনৰ স্কুটি আৰু এখন আছে ৰেড এণ্ড হোৱাইট কালাৰত FZ 40,000 চলিছে আৰু 2016 চনৰ FZ আৰু এখনো ভাল বাইক মানে কি ক'ম যদি আপোনালোকে মাইলেজ থকা বাইক বিচাৰি আছে বা ফেমিলিৰ কাৰণে অলপ মাইলেজ প্লাছ লুকছ থকা বাইক বিচাৰি আছে তেনেহ'লে এইখনত যাব পাৰে পালচাৰ 150 যাব পাৰে আৰু এইখনৰ দাম কিমান দি আছে 50,000 মাত্ৰ 50,000 টকাত FZ পাই আছে Yamaha ইঞ্জিন জানে আপোনালোকে কিমান মজা মানে Yamaha বুলি নহয় জাপানীজ কোম্পানী যিমান আছে সেইখন নিনজা ইঞ্জিন তাতো দুটা ইঞ্জিনে লাগি আছে আৰু এইখনৰ ইঞ্জিন বহুত ৰিফাইনমেণ্ট ইঞ্জিন আৰু আপোনালোকে চেক কৰিব পাৰে আহি আৰু এই ইঞ্জিন কোনো খোলা হোৱা নাই একদম পেক ইঞ্জিন আছে তো এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব আৰু এখন ব্লু কালাৰত আছে এখন SZR এইখনৰ প্ৰাইচ কিমান আহিব এইটো তোমাৰ 45,000ত এখন ব্লু কালাৰ বহুত ধুনীয়া লাগি আছে কিমান কিলোমিটাৰ চলিছে এইটো তোমাৰ 11,000 মাত্ৰ 11,000 চলিছে আৰু Yamaha ইঞ্জিন একো ক'বই নালাগে এইখনো বহুত ধুনীয়া বাইক সেইখন হৈছে নগাঁও ভি মাৰ্ট আৰু এইখন হৈছে নগাঁও বাইক পইণ্ট আৰু ইয়াতে বহুত বাইক আছে এইখন নিনজা কাৱাছাকি কি ক'ম মোৰ ক্ৰাছ আছিলে ইয়াতে বহুত ষ্টক আছে আৰু যদি আপুনি বিচৰা বাইকখন নাইও তেনেহ'লে আপোনালোকক আনি দিব পাৰিম বুলি দাদাই কৈছে যিহেতু কণ্টেক্ট ডিটেইলছ আহি আছে ওপৰত আৰু এড্ৰেছটো একে সহজ সেইখন হৈছে ভি মাৰ্ট তাৰপৰা অপজিট ছাইডে বুলি ক'ব এনেকৈ ডাইৰেক্ট আহি এইখন মোৰ গ্ৰীণ মনষ্টাৰ তো বাইক চাইক দেখাই পেলাই নিনজা দেখালোঁ কাৱাছাকি বাইক দেখাইছোঁ বহুত ভাল বাইক দেখাইছিলোঁ আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড আছে ল'ব পাৰে আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই পেলাই লাইক কৰিব কমেণ্ট কৰিব চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ভিডিঅ'ত